জন্ম তেতিয়াই পৰাই সেই কৰে শুনাৰ সমাজ ৰাজ্য তোমাক পালন কৰি আহিব। আপোনাৰ এই দায়িত্ববোৰ আমাৰ কাৰণে আনিছে। আপোনালোকে যাব লাগে, মোৰ ছাৰৰ লগত অলপ দৰকাৰী কথা আছে। আপোনালোকে যাওক। এই ৰবা তেখেতক কিমান লাগে যাবনে? মায়া মায়া অ মায়া আমি আপোনাক আৰু আমি আপোনাক চাকৰি খাই হয় নেকি? ঠিক আছে যিহেতু তুমি মোৰ পিছতে প্ৰিন্সিপাল হোৱা, গতিকে তোমাৰ কথা মানি চলা কিন্তু স্বাভাৱিক কথা নেকি? আপোনাক মানুহে কিমান সন্মান কৰে আৰু তাতকৈ বহুত বেছি ভালো পায়। সন্মান তুমি নাগাওঁ মই যদি আজীৱন জীয়াই ৰাখিব পাৰোঁ হয় তেনেহ'লে মই ভাবিম যে মোৰ জীৱন একেবাৰে সাৰ্থক হৈছে বুজিছা। তুমি মোক কিবা এটা গম দিলে মোৰ ছোৱালীজনী আৰু আপোনাৰ ল'ৰাটোৰ কথা ক'বলৈ যাতে সিমানে জীৱন আৰম্ভ কৰিবলৈ পাৰিছে। মই তোমাৰ ছোৱালী